আকাশ সুবরে মন বহুত টেনশন পয়সা পাতি টাকাও নাই ঘৰতে লাগে মাই বেমাৰ হৈছে হলি পইচা লাগে এতিয়া 2 লাখ টাকা লাগে সিদিনাখনে 1000 টকা গৈছিলো 200 টকা পাও দিয়াই নাই কিমান ফালতু নহয় গিলি কৈছ না পইচা পাতি ন 1 টাকাও নাই লগত ফুটা হলো না হিলখা আছো হিলখা এই হিলখাৰ অৱস্থা আছে জীৱনটো তোৰ কথা কি কম চাচোন মোৰে তোৰ বিয়া 1 টকা এটা নাই হাতত এতিয়া মই কি কৰিম তন্দে চাচোন এতিয়া কি কই ভাই তোৰ পইচা টিকা নাই টেনচনতে আর হা দাড়ি কাটতে বলা নেৰে পইচা নাই এল লই এল হাপেন জপেন নহাজি মকসা পিন্ধিছি চলতে অৱস্থা গামছা পিন্ধি আছো ও সিগৰ খানা খানা গেলি সিগৰ নাখা চুগৰ খাও পইচা নাই কি খাজ কিলিয়া মজা মো গিলিকা কি কবি তোর পয়সা টিকা না চলছি মই স্যান্ডেল কিনবে পার নাই ওই উডা মডিং কি দেখা নাই? দেখছ না আমি কি করব উঠে চলে পয়সা পাতি ন আসি ও ও রন্ডা বড়িয়া দে দে কি করছ রন্ডা বই বইব কথা বহুত কষ্ট লোৱা ভাই বই কথা মাতি এ বই কথা মাতি বইল এই তাৰ পৰা খোজ কৰি আহিলো ওই রন্ডা এটা তেৰ ফাইল হলো হা ফাইন এই তাতে কিবা নাকি এখন দুৰ্গা পূজা পাতছি এই কেইটামান চলে এই তাতে দুৰ্গা পূজা পাতলি তাতে মোক ধৰিলা পকেটত আছে 20 টকা হয় এনেকুৱা অভাৱ তোমাৰ অভাৱ মানে সাংঘাতিক কাটে বাপ কেনেকৈ চলি আছে ভগৱান জানে চলিকেইটা তাতে 20 টকাৰ আঠটা আছিল সেই 20 টকাটো ৰাখলাক ৰাখি এখন ৰচিদ দিছি ও ৰচিদখন ভালকৈ চলাই নাই মই ডাইৰেক্ট লাজৰ লাগছি ইটা কি জানা খুঁজ দিতে দিবে লাগবে ভাই এই এই টাকা লাগি দিছা 20 টকা এখন লিখি দিছি দুর্গা পূজা এতিয়া দেখছ না পূজা একদিনে আছে না কালি পূজা করব না কালি নাম আছে না তুমি যে ক'লা কাৰোবাৰ বিয়া পাতা বোলে কাৰ বিয়া আর বিয়া বিয়া মোৰে ৰ'বা হয় নেকি এতিয়া বিয়াখন 1 লাখ টকা এটা নাই হাতত মোৰ এতিয়া বহুত চিন্তা আছে এটা কাম কৰিব পাৰি হা কাম কমে কি মই জনাকথা সহজ মই না বুদ্ধি কি দিওঁ, না ইনাখানে মই তাম ভাবছো মোৰ কথা ইনাখানে মই মাইক লৈ গেলো হা তন্তে কার বিয়া হচ্ছে ভাই হা ঠান্ডা তুলিছে হ্যাঁ। এই রিসিপ্ট দি কিনে এনে আনিছি না না রিসিপ্ট ঠান্ডা তুলি দিছে 20 টাকা দিয়েছি মই হ্যাঁ বিয়া কি আউজি গিলে আউজরে ঠান্ডা লই আউজ যত আউজরে ঠান্ডা লই ভাই কি কি কবা কোৱা? ও সৰু ফটো খান কিবা বিষ্ণু হাতা ওই লিখবো দেখি থকি খান দিব গাছৰি দাক তাতে গাড়ী এগৰাই এতিয়া মই আৰু হাওৰে কিমান টকা কালেকচন হয় মই এটা বুদ্ধি যাম দা দেখছ না কৰবে না নহয় গোটেইকেইটা ৰাজি না মানে কেনে বুদ্ধি হৈছে তুমি ৰাজি তুমি ৰাজি না মই এটা কিন্তু মই এটা ভাল বুদ্ধি দিম তুমি এওঁৰ বিয়াত ধৰি তোনাই হেল্প কৰিব খোজা লাগবে ভাই বন্ধুত্বৰ খাতিৰত যদি হেল্প কৰিব খোজা নহয় এটা বুদ্ধি যাওঁ তোনা এখন এনেকুৱা ৰিচিপ্ট চাপ অ ইয়াতে কিবা এটা মানে মহামিলন সন্মিলন কিবা কিবি তুমি কিবা এই উৎসৱ গুণোৎসৱ কিবা উৎসৱ তুমি লিখি দিয়া দি এখন ৰচিদ চাপ এনেই চাপি এখন কিবা আছে নেকি এইটো সম্পাদকে কিবা এটা চহী মাতিছে এনে আগডালাচ হা সেনেকৈ এখন চাপি ল আমাৰ গুৱাহাটীতো গাড়ী চাড়ী খুব আহে আই আই বাপা আহে না? পাৰা দিন তোৰ গাড়ী আহিলে আছে ইয়াতে যি তোনাৰ 4জন চলি যদি থাক এখন গাড়ীত 20 টকাকৈ পালিও মোটামুটি তোনাৰ 10খান গাড়ী ধৰিলে কিমান 10 20 200 বিয়াক লাগিতো আকমান ধৰ্ম মান আছে আছে না জাগতে কমি 800কে হ'লে কিমান হ'ব আগদিনত যদি 800 টকা কালেকশ্যন হয় 30 দিনত কিমান হ'ব 8 3 24 240 মানে 2400 টকাটো আহিব আহিলে তোনে এটা কাম কৰা তোনে কালেকশ্যনটো কৰি তুমি লাগব তুমি কাম কৰ থাকিম না নাম সম্পাদক বুলি লিখিহে হ'লে হ'ল সম্পাদক নাম চাম নাই অ তাৰমানে ৰিজিখনতে এটা ক'ত নাম আছে এইটো এইটো সভাপতি চহী আৰু সম্পাদক আছে এটা ক'ত নাম আছে নেকি চাচে তুমি কি আছে একদল সিনেমা আগডাল চিন মাত দিছি আজিকালি বেপাৰ হৈছে এই কালেকশ্যনৰ নামত বেপাৰ এটা আছে এইটো বেপাৰটো তাৰমানে য'তে ত'তে হৈছে তুমি যি ক'লা মই ক'লা সঁচা কথা সঁচা কথা। এইটো কথা সঁচা কথা না এইটো কিন্তু বেয়া কাম হৈছে বেয়া বহুত বেয়া এইটো ৰাইজে কিন্তু ৰাইজে এতিয়া ধৰি লোৱা মই ৰাস্তা দি আহিছোঁ খোজকাঢ়ি আহিছোঁ মোক ধৰছি মোৰ এটা লাজ লাগছি তাতে চিনাকি দুটা মানুহ আছে মইতো 20 টকাটো নটাকে থাকিম না 20 টকা দি আহিলোঁ এতিয়া ৰাইজে প্ৰতিবাদ কৰিব লাগে এইটো আচলতে এইটো যে বেয়া বস্তু এই নৱপ্ৰজন্মই যে এইবিলাক এই ৰাস্তাত যে গাড়ী ৰাখি চান্দা কালেকশ্যন যে কৰে খোজকাঢ়ি আমাৰ চান্দা এইটো বেয়া বস্তু বেয়া বস্তু এইটো তুমি খোজকাঢ়ি আহিছিলা মই খোজকাঢ়ি আহিছোঁ হা এই চিনাকি মানুহ তাক মই মাতি দিয়াতে ৰখিলোঁ ৰখাতে মোক ধৰিলাক দি হ'লে এখন কাগজ এখন চুলি কাটি আনি পেলাই দিলাক 20 টাকা হৈ গেল 20 টকা এটা দিয়া দাদা মোৰ পকেটত আছে এনে আমাৰ 20 টকাৰ পৰা নাৰিকল 2 জৰা বেচিছোঁ বজাৰত আজি বজাৰ গেল বাজাৰ গেল দেওবাৰ 20 টকা বেচি পেলাই মই বোলো একবাৰ অহাদি এই সেইফালে চাই আহোঁ ৰ এই গৰুকেইটা বোলে দহ আছে অ চাই আহোঁ অহাদি আহিলোঁ 20 টকা আছে পকেটত 2 জৰা নাৰিকল বেচিছোঁ 40 টকা বেচিলোঁ 20 টকা মোৰ তাতে বজাৰত চাহে পানী গেল মাছলত গেল 10 টকা থাকিল কেই টকা 4 টকা নাৰিকল বেচিলোঁ 20 টকা থাকিল এই 20 টকা আনি পেলাই মই আহি থাকোঁতে দিবা লগা হ'ল এতিয়া ঘৰত মায়ে ক'ব নাৰিকল বেছি পইচা কি কৰিলি হয়তো দা কথা এটা আছে কথা বহুত আছে এইবিলাক নৱপ্ৰজন্মবিলাক শিকিব লাগে এই যে এই
চান্দা তোলা কিবা তোলা বহুত এইবিলাক বেয়া বেয়া কথা। কথা কিন্তু কিন্তু বেয়া কথা এই আমি- বেয়া কথা আমি কিন্তু কৰিব লাগিব। এওঁ হেল্প কৰিব লাগিব অ, এওঁ লাগিব। এওঁ যিহেতু বিয়াক লাগি 1.5 মাহ আছে আমি কিন্তু হেল্প কৰিব লাগব, লাগিব লাগব। আমি কিন্তু বুদ্ধি খাটাব লাগিব লাগব লাগব সেন্দৰ যদি পাৰ আমি কেন আমি কেন ধৰো আমিও কৰি অ সেন্দৰো আছে আমাৰো আছে অ, আছে। তাৰো 3টা কিডনি নহয় আমাৰো 2টা কিডনি অ। আমাৰ 2টা তাৰো 2টা 3টা নহয় কিন্তু হয় দে। হয়নে নহয় আমিও মৰো আমাৰো দাম আছে আমি তে এটা কাম কৰো দা। এটা কাম কৰা শুনা কালি যাই পেলাই ৰিচিভ কৰি চাপি আনা চাপে দিছে আহি চাব কালি পৰা কাম কৰা মোৰ ভাটি পেলাই যাওঁ হাজিৰা চাব ভাটি পেলাই চাপ কালি পৰা কাম আৰম্ভ কৰি দিয়া মই থাকিম থাকিব লাগিব কিন্তু। মই থাকিম বুলি কৈছো না অ। এই মোৰ এই গৰু এতে ধৰক যাব নাই তোৰাই দেখাই ৰাখো না এইটো গৰু কালি পুৱা চব কেইটা থাক আহিবি নহয় থাকবি হা? কিন্তু হাজিৰা ল'ব। তুমি কিন্তু শুনা তুমি ধৰা হিচাপে থাকিব নালাগে তুমি আমাৰ এনে বন্ধু হিচাপে বহি থাকিলে হ'ল ভাল লৈ পোৱা বাকী যিখিনি কালেকশ্যন কৰিব লাগে এখানে এওঁৰ আৰু মোৰ দায়িত্ব কি জানা ই কৈছে ভাল নাপাব উপায় নাই ভাই তোৰ বিয়া তোমাৰ বিয়াত এইটো এয়া তুমি আৰু বেলেগকৈ ভাবিলা তুমি উদ্ধাৰে হ'ব লাগে মানুহটো উদ্ধাৰ কৰাতে আমি আছো নহয় বন্ধু হওক বোলে ইজনে সিজনে লগ লাগি পেলাই কামটো কৰাকে বন্ধু বোলে বন্ধুটো সেনেকুৱা হ'ব লাগে আচলতে হয়নে নহয় হয় দে। বন্ধুৰ কাম সদায় বন্ধু বিশ্বাসত থাকে বন্ধু আপদত বিপদত চবতে থাকে গতিকে বন্ধুৰ কাম যদি বন্ধুই নকৰে নকৰে বাপ। কোনে কৰিব কোনে কৰিব? এতিয়াতো চোৱা, বিয়াক লাগি 1.5 মাহ নাই হয়নে 1.5 মাহৰ ভিতৰত পইচা খাই আমি কিবা হ'লেও অলপ হ'লেও কালেকশ্যন কৰিম পাৰিম পাৰিম নিশ্চয় পাৰিম হয়নে নহয় বাকী তোমাৰ এই ফিজিকেলি কিবা কিবি কৰাটো বেলেগ কথা কিন্তু আমাৰতো আছে আমাৰো শিক্ষা দীক্ষা আছে আমি শিক্ষা দীক্ষা নহয় নহয় শিক্ষা আছে আমাৰো কিন্তু আমি বদমাচি কৰি নহয় ৰাস্তাত আমি ৰিচিভ এখন দিম ৰিচিভ অৰিজিনেল ডুপ্লিকেট সেইটো মানুহ আছে নাখায় আমি এইটো নকৰিলো হয়, কিন্তু বেলেগে কৰা নাই মই কৰিম এতিয়া বাধ্য আমি মই কি ক'লা খোজকাঢ়ি আহা মানুহটো যদি 20 টকা এটা ৰাখিব পাৰে আমি এখানি এটা বাইক লৈ আহা মানুহ তাৰ পৰা 40 টকাকে ৰাখিব নোৱাৰো অ, পাৰিম 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 বাধ্য তুমি হয়নে দা মাৰা চবে চেলেঞ্জ কৰা চেলেঞ্জ কৰা কালি তুমি যোৱা পুৱাই- অ কালি পুৱা অ চবে কালি পুৱা 8টাত চবে আহিবা এ মই যাওঁ মই অ, গৰু তুমি ভিতৰত যোৱা, পানী আমি ভৰাব যাওঁ, লাগে মণ্ডা। যা উঠা দে উঠো, যা যাওঁ, উঠা আছে, যোৱা চলে, যোৱা। যাওঁ ঐ, আহিবি দে কালি পুৱা যা মই টিকেট বনাইলো কালি টিকেট বনাইছো কালি এই জকলা এতিয়া আনাত নে বৰমন্দাত এই টিকেট এই চাও টিকেট অ আছে বৰমন্দা বৰমন্দা আছে অ টিকেট বনাইছো দা শুনিছ অ চাওঁ কেনেকুৱা আছে টিকেট এইতে টিকেট চিৰিনা বাচিব লাগিব এইলে টিকেট আমি চিৰিম বাচি কিনে পুৰাকে আমি কাম আৰম্ভ কৰি দিম আজি আচ্ছা হয়না? বেয়া হোৱা নাই দে তই তই চিন্তা নাকে ভাই তুমি কষ্ট তোৰ বিয়া কাম কৰছো মই কৈছোঁ না এওঁক বিদ্যালয়ৰ দায়িত্ব নিছিলোঁ হ'ব দে হ'ব দে এতিয়া টেনশ্যন নল'বা এতিয়া খালি কালেকশ্যনটো কৰা মেইন হ'ব ন এতিয়া সোনকালে আৰম্ভ কৰিব লাগিব আজি এতিয়া আৰম্ভ দে টিকেট চিৰো আমি টিকেট চিৰা আৰম্ভ দিম এতিয়া আজি এটা কৰা হেৰি আৰু এই খুব জাল এ আছে বহিছে থাকৰা দে, দে, বহিছে অঁ টিকেট চিদ্দাৰ বা আমি টিকেট চিৰিম চিৰি কিনে তুমি চৈটো মান লওঁ চৈটো চামু দে হ'ব চিঙে খবৰ চৈটো মান লোৱা কাম ৰ'বা মই মাৰি দিম ৰ'বা এই পেজ বেচিছত মাৰি দিলে হৈ যাব আপুনি জানে নে আজিকালি টিকেট গিলা কি দামী দামী হৈছে দিব না 20 টাকাকে ভাই হা? 300 টাকা গেছি টিকেটত ভাই 20 টকা তলত ল'ব নোৱাৰা নৰা নৰা আপা কিন্তু এটা কথা এটা কালেকশ্যন কিন্তু কালেকশ্যন কৰিব লাগিব গেহৰা কালেকশ্যন হ'ব লাগিব গেহৰা আৰু তোমাক মই যিটো ক'লোঁ বুদ্ধিটো তুমি কিন্তু এটা হেৰিত ল'ব নোৱাৰা না এটা হেৰিত ল'ব নোৱাৰা কিন্তু পইচাটো এটা লোকেশ্যনত এটা মানে এটা ফিক্স এটা টাইপত ল'ব লাগিব এই বেয়াকৈ চিলি থাকা অলপ ৰ'বা চৈটো কৰা চৈটো খবৰ দি চৈটো কৰা মই সম্পূৰ্ণ চৈ কৰিম হ'ব ৰ'বা হ'ব দে বাপা পইচা উঠিলেও তোৰতো বিয়া খেলাব লাগে লগতে চলি বিয়া কি এখিনি পইচা দি হ'ব বিয়া নহয় অলপমান তো হয় হ'ব হেৰি কৰাতে আমি আৰম্ভ দে আৰম্ভ কৰিব পাৰি এটা আছিলে মানুহ এটা আছিলা ছাৰ আছিল ন ছাৰ টিকেট চোন টিকেট চক এই টিকেট এই সহিতা মাতে হয় তুমি মাৰা মই সম্পূৰ্ণ তুমি হৰছি মাতে এটা এটা প্ৰগ্ৰেম পাতিছোঁ কিবা অলপ দি যাওঁ যদি পাৰে বজাৰ পৰা আহিলে অঁ দিয়ক দিয়ক মানে দুৰ্গা পূজা ছোৱালী সৰ্থেবাৰীৰ মাছ হাতী বুলি কয় মাছ হাতী উপায় নাই বিয়াটো কাজ লাগা আছে এতিয়া দুৰ্গা পূজাটো বেয়া নাপাব কিন্তু বেয়া কিয় পাম অঁ ঠিক আছে ঠিক আছে তাৰে পিছত বেয়া ঠিক আছে ভাল মণি
পইচা ল পইচা ল তুমি ল তুমি পইচা পইচা তো লবি পইচা তো কম কৰা থাক পেলাব দিয়া আমি কি বুলি কয় হেৰি দাদা কালেকশ্যন দিয়া অলপ হেৰি কালেকশ্যন দিছে দিয়ে কিবা এটা লৈ মই কিবা এটা লৈ আহিম ৰ'বা। হা চিকেন পাই লৈ যা 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 তাড়াতাড়ি চিকেন লৈ এই এটা এই ল'ৰা এটা বিয়া পাতিছিল এই তাত এই আগৰ চলতে আহিছে চিকেন লাগিছে এই এয়া আ আসি আই দোকান বন্ধ নয় দোকান বন্ধ দোকান নেকি? বন্ধ হৈ পিছে টানি দে। গজিনে দোকান খুলি দিবা নেকি ওলাই নিয়ে বিয়া পাতিছিল এই কিবা এটা মনে জানি দিয়া আৰু উপায় নাই বিয়া পইচাই নাই নহয় মোৰ তাত এই দিয়া দিয়া আছে দিয়া কি হ্যান্ডসাম ললি দাড়ি যদি গেমাল লৈছে লিখি কি দিওঁ। মজা গাড়ী লৈছে হা লিখলো 10 টাকা 20 টাকা রাখা মোৰ তাত 10 টকাই আছে 10 টাকা দিব কথা এ হ'ব দা হ'ব দা এটা বিয়া ভাই বটে আইবা ক'ত ঘৰ আপোনাৰ নলবাৰী এ আহিব হা আইব বিয়া খাবা যাব ন আহিব 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 হা তই যাবা ন বেয়া বনাই দেই এই কালেকশ্যন ভালেছি ভাই টিকেট আছে ৰ টিকেট বনাব আহিব তো টিকেট বনাব আহিব না তোৰ বিয়া হৈ যাব ওই চিকন নাই সিমান না ওই কোন আপা এই ওলা আছে তো ধরবি দে গাড়ি ধরছি গাড়ি ধর কালেকশ্যন কেটা কালেকশ্যন কেটা টাকা আমার ধর ধর গাড়ি ধর না না এর বাতে ওই কেমন খাওয়া এই মানুষ করে বেয়া নকরে ও এ পড়াই না দেখো অলপ পড়লি কালেকশ্যন হোন্ডা হ্যাঁ কালেকশ্যন কেটা 220 টাকা মানে আছে না এই গাড়ি রাখ খানা সে আর মানব বেয়া পড়া তো বেয়া কেন পড়ে দাদাই কথা দিব কি হ্যাঁ আপনি গাড়িখান আপনার সিলিন্ডার আপনি সেপিয়ে খুঁজলাম আমি সাতটা চলিতে লগ লাগি কাম এটা কৰি আছো আপুনি জানে না এতিয়া আমি বন্ধ কৰক হে অতিকে কৈ দেখিব শুনো ঘৰ ক'ত আপোনাৰ মোৰ ঘৰ বোলে পূব বালডেৰা বালতেৰাত আপুনি এতিয়া আমি আমাৰ তাতে 210 টকা দিব লাগিব 210 টকা কিহৰ কাৰণে কালেকশ্যন আদলা 210 টকা তোমাৰ নেদাও 210 টকাৰ কি প্ৰগ্ৰেম দিবা আপুনি পঢ়ি আছে কিয়া আচ্ছা হা মই তো না কিবা এটা তো নাই মোক আগলিছ ডনেশ্যন মিছিছ দান মই দিবা লাগে তো মই দানে দিবা লাগে আমি সেইগিলাখান নাজনো আমি যিটো লিখছো আৰু খাতাত সেইটোৱে দিব লাগিব আমি এইগিলা নাজনো আৰু ল এইটো ল এই 10 টকা এটা চলি চিকৰা ৰাখবে খাই বংগাৰী নাই যে 10 12 টকা টকা ল'বা আজি চিকৰা ৰাখবে তো ল'বা এদি ল'বা না তুমি ল'বা ল কিবা অলপ বাঢ়াই দিলি হ'ল কিবা অলপ বাঢ়াই মই 10 টকাৰ ওপৰত নেদাও কাৰণ মই যিমান জাগাত ঘূৰি ঘূৰি আছো এই দুনিয়াখনত সদায় এতে মই মোৰ ঘূৰাই কাম মোৰ ডিউটি ঘূৰা গম পোৱাটো নাই মই এলাইছি এজেণ্ট উল্টা বকছি দেখি গতিকে মই তোমাক 10 টকা দিছো তুমি 10 টকা ল খোজকাঢ়ি আহা মানুহ তুমি গাড়ীত কে মাৰছ গাড়ীত কে মাৰছ আপুনি ভালকে কথা ক'ব গাড়ীৰ পৰা মাৰা নাইতো আপুনি 10 টকা ল'বা 10 টকা নলওঁ কি টকা লাগিব আমাক 210 টকা লাগিছে আপুনি কিবা অলপ লামচাম কমাই ৰাখে তো মানিম আমি আমি শুনো আমার যোনটো টিকেট না টিকেট 20 টাকা গেছে বুঝি না 10 টাকা দে আপনি এখন 20 টাকা গেছে 20 টাকা এখন বেশি দিয়ক আপুনি মিলাই দিয়ক কি দেই আপনি গাড়ি মারা না আপনি বেয়া শুনো আপনি ভদ্ৰ হৈ কথাবিলাক ক'ব লাগে 20 টকা ৰাখো ভদ্ৰ হৈ ক'ব দিয়ক পইচা দিয়া এখন বস্তু নহয়। কাইজা নকৰব পইচা লৈ 8 টকাও নেদাম ৰ'ব আপুনি সেনেকে ৰাখব 8 টকাও নেদাম ভদ্ৰ হৈ ক'ব আপোনাৰ গাড়ী মালিক ক'ব কে আপুনি গাড়ী নেদাম এই আপোনালোক এও কি হয় সম্পাদক ৰে সম্পাদকৰ দৰে দেখব গাড়ীত থেপৰে ওজনক যাওক 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 আপনার হাইগে বসে তুমি যাওক 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 আপনার যাওক 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 বেলা পৰক শুনো আপনাকে বিয়া আছে বিয়া খাবাই বো মানে আহিব আহিব কাৰ এই বিয়া? আহিব বিয়া বিয়া আছে আহিব বিয়া ঘৰত বহি যোৱা লাগব নাই যাম যাওক যাওক আগলি এ লেভেল আইছি আমার লেভেল লিয়ে আসি আমার গদি কপড়া চেঞ্জ করে দিয়ে বলে 10 টাকা দে লেভেল লিয়ে আসি আমার গদি আৰু কোনো নাই নে নাই কিবা খাবা লাগিছিলে কমলা সমলা শিখ খাবার বাবা এই পয়সা জমা বাবা এই পয়সাটো কোন লছ সম্পৰ্কৰ হাতত পইচা জমা ৰাখিলে ৰে কাৰণ কি জানা সমাজৰ পইচা বুলি নহয় আমাৰ বিয়াৰ হৈ পইচা এইটো সম্পৰ্ক হিচাপে আও নকলি দেউ না নকলি দিছি কোনবা দে নকলি
এশ টকা নোট কিয় নকলি? এশ টকা নোট ল'বা? নাই নাই, এই এখন নাই নাই। ভাল মক্কেলে ভাই ভাই দেখা হাজার বনগাঁৱত ৰবা এটা প্ৰগ্ৰেম পাতিছোঁ। প্ৰগ্ৰেমটো প্ৰগ্ৰেম কিনো বহিটো লেকচাৰ পইচাখিনি অৱশ্যে দেখা আছিল দেখাইছে ন? চাওঁ প্ৰগ্ৰেম এটা পাতিছোঁ। হেৰি কৰিব লাগিব, ৰবাৰ বাছ এ বহুত দামী অনলাইন আনিছো অনলাইন আনিছো ৰবা হেৰিব লাগিব। আপুনি এটা ডনেশ্যন দিব লাগিব। অ কি হত তাৰপিছত বেৰে ইন্দে চছমা হা? কি হত এইটো চান্দা আমাৰ এখন দিলে ৰবা কি হল গুণত চব তুমি চাই ল। দেখোন বুজিয়ে নাপাওঁ আকৌ পঢ়াবাতিও নাই তাৰমানে দেউতাই এখন কিনি দিছে কিবা আমি কিবা এটা ৰখি আছো, কিবা এটা মই কাজিয়া কৰা মানুহ নহয়। কিন্তু কাজিয়া কৰিব না, কিন্তু কথা পাতি থাকা, কথা মই আছো। বাইকখন কিনি দিছে মোক 1 টকা তেল ভৰাব পইচা নাই, মই কিবাকে নাই ফুৰিব আহিছো, মই এতিয়া পইচা কৰিব 1 টকাও নাই মোৰ লগত। ৰিচিপ্ট এখন দিছো, ৰিচিপ্ট 20 টকা মূল্য আছে। 1 টকাও নাই কি কয় আৰু 20 টকা আছে ৰিচিপ্টখনত, কথা কয় আৰু। সেইখন ৰাখি দিয়া মোৰ তাতে 1 টকাও নাই, মই কিবাকে নাই আহিছো এই মই হেৰি দা এই হৰমন দাৰ ঘৰত যাবা নে এই ঘৰত যাবা, ঘৰত দেউতাই যি দিয়ে দিব যা না তুমি কালি দিবা, কালি লাগব নেকি দেউতাৰ টাকা যাবা, মই দিম যা এতিয়া 1000 মান দি দিম যা দেউতাৰ টাকা যাবা, মই এতিয়া যাওঁ না তোমাক আমি দি দিলো, তুমি কালি কোৱা আমাৰ নাম্বাৰ আছে, নাম্বাৰ তোমাৰ নাম্বাৰ তুমি কিন্তু শুনা, তুমি ৰিচিপ্ট লৈ যোৱা, খালি কবা তুমি যে এনে কালেকশ্যন কৰিছিল তাতে ৰিচিপ্ট লিখি দিছে, পইচাটো ৰাতিপুৱা দিবা। মই আমি বিশ্বাস কৰিলে যাওঁ মই এইটো ফ্লিপকাৰ্টত তোমাক মই বিয়াত গিফ্ট দিম দেই না পইচা না ভাব কেনেকে মই দামী গাড়ী চলো, নাই গাড়ী চলাবাই। হেৰি কৰা সময় কিমান হলা, সময় কিমান হলো, সময় কিমান হলা, সময় কিমান হলা, হেৰি কৰা যা ভাতকেইটা খাই আহিলা মানে জানো হৰাৰ পুতা হৰা বুলি মাতো, এনে ভাবিবা মানে কিবা হৰ মোহন নাই, দেখাত গ্লেমাৰ চলি কথা মই জানো কি যাবা। নমস্কাৰ, আছো কি খবৰ? অলপ কিবা কালেকশ্যন এটা থাকি আছে। দুৰ্গা পূজা পালি নহয় আজিকালি বহুত টান পইচা নাই আমাৰ পইচা নাই, সেইকাৰণে অলপ এই বিয়াৰ কাৰণে তোমালোকে এনেকুৱা পন্থা এটা হাতত লৈছা? উপায় নাই বহুত আমাৰতো আৰু হাতে বসে নাই। কি কৰি আছা? মই এতিয়া নাই সেইকাৰণে পইচা পাতি নাই, বিয়া আছে লগত চলি টেনশ্যন। এতিয়া তুমি কৰ্মসংস্থাপন তোমাৰ কি? মই কিন্তু ভাই গেৰেজত কাম কৰোঁ, এইটো আপোনাক ক'লোঁ আজি আৰু আপোনাক দেখাও নাই, আপোনাক দেখুৱাও ছেকেণ্ড চাওকচোন। দাদা ছেকেণ্ড চাওক, ঘটনা হৈছে কি জানা নাই? ইমান ধুনীয়া সা সুবিধা কিছুমান আছে, নহয় তোমালোকেতো ভাল কাম কৰা নাই নহয়। উপায় নাই এনেকে হ'লে তোমালোকৰ গাঁৱৰ বদনাম হ'ব, তাৰমানে গাঁৱৰ বদনাম হ'ব, তোমালোকৰ বদনাম হ'ব। তোমালোকৰ কৰ্মসংস্থাপন ধুনীয়াকৈ হৈ আছ, বাহিৰৰ কলেজ যোৱা, কোম্পানী চোম্পানী কাম বন কৰা, কৰ্ম তোমালোকে ধৰা আজি এনেকৈ পইচা কালেকশ্যন কৰিবা, ইয়াৰ বিয়াৰ কাৰণে পইচা অলপ ল'বা, সেইখিনি পইচা দি বিয়াখন নহয় নহয়, কিমান টকা কালেকশ্যন হ'ব? খুব বেছি 8,000 বা 9,000 টকা কালেকশ্যন হ'ব। এই 9,000 টকা বা 1,000 টকাৰ বিয়াখনটো হৈ নাযায়। এনেই তোমালোকে ঘৰত তোমালোকে খাই আছ, দেউতাৰে খাই আছ, হা ধান্দা নাই, আজি বিয়া পাতবা বুলি কৈ তোমালোকে পইচা কালেকশ্যনৰ কাৰণে ওলাই আহিছ, সেইটো বহুত বেয়া কথা এটা হৈছে। কিন্তু দাদা উপায় নাই, সেইকাৰণে মই হাউচত ঠাণ্ডা দিছোঁ, হাউচত
না 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 এইটো আচলতে এইবিলাক অপসংস্কৃতি এইবিলাক আমাৰ কোনো সংস্কৃতিত নপৰে চান্দা তুলি মানে বিয়া পাতা চান্দা তুলি আউচ খেদা এইবিলাক আমাৰ কোনো সংস্কৃতিত নপৰে এইবিলাক কোনো আমাৰ ধৰ্মত নপৰে হয়নে নহয় ধৰ্ম কৰ্ম সৃষ্টি তিনিটা বস্তু বেলেগ বেলেগ আমি কৰ্ম জৰিয়তে ধৰ্ম কৰিব লাগিব ধৰ্ম জৰিয়তে সৃষ্টি কৰিব লাগিব কিন্তু তোমালোকে এনেকৈ কুকৰ্ম কৰি পেলাই আৰু বিয়াখন পাতিবলৈ তোমালোকে সুখী হ'ব আৰু বেয়া তোমালোকে কৰ্মত মন কৰা বাহিৰত গুচি যোৱা হা আজিকালি আমাৰ এই এই অঞ্চলৰ কিমান চলিবিলাক মানে কোম্পানীত আছে ক'ৰবাত কিবা কৰিছে তোমালোকক মই যিবাৰে ঘৰত আহোঁ এইবাৰে তোমালোকক দেখা পাওঁ ত'ত গুচছ আগতে কাম বন তোমাৰ লগততো নাই কাম কৰোঁ এওঁ গেৰেজত কাম কৰে বোলে মই শুনিছোঁ মই গেৰেজতে কৰি আছোঁ তুমি গেৰেজত কাম কৰি আছা কিন্তু তোমাক বেছিভাগ মই ঘৰতে দেখা পাওঁ গেৰেজতো পাত্তা নপৰে এখন টেম্পু ভাল কৰি 4 টকা পাওঁ সেইটো কথা নহয় ভাইটি মোৰ বোধেৰে কৰ্মত মন কৰা কৰ্মত মন দিয়া সমস্যা মানে এবাৰ বিয়াখন যিকোনো পৰ্যায়তে চলি যাব কৰ্ম হ'লেও কৰ্ম ৰখি নাথাকে তেতিয়া আমি কাম কৰোঁ যিকোনো গুচি যাব তোমালোকে এইবিলাক নকৰিবা আমি ভুল কৰিলোঁ দাদাই কথাখিনি আমাক শুধৰণি কৰি দিলে এইবিলাক নকৰিবা এইবিলাক নকৰিবা বৰ্তমান যুগত এইটো হৈ আছে আমি শিক্ষিত থকা আছিলোঁ আমি নকৰোঁ আমি কালি মোক ভাবা নাছিলোঁ কিন্তু উপায় নাই আমাৰ আমি এইখিনি ভাবা নাছিলোঁ ইমানলৈকে যাব বুলি দাদাই কথাখিনি আমাক কৰাই দিলে দাদাই বহুত বছৰৰ মূৰত আৰু চাবা আমি এতিয়া যদি আমি নিজৰ কথা যদি চিন্তা নকৰোঁ নিজৰ ভাই ভণ্টিৰ কথা যদি চিন্তা নকৰোঁ গাঁৱৰ ল'ৰা ছোৱালীৰ কথা যদি চিন্তা নকৰোঁ চিন্তা কৰিম গুৱাহাটী কিবা কিবা কৰ্ম চৰ্ম কিবা কিবি যদি লাগে সহায় সহযোগিতা কৰিম সমস্যা নাই দাদা আপোনাক ধন্যবাদ আপোনাৰ কথাখিনি আমাক বহুত ভাল কৰিল গতিকে আমি আজিৰ পৰাই গোটেইকেইটাই আহি একেলগে আমি কাম কৰাৰ কাৰণে চেষ্টা কৰিম কৰ্মমুখী হ'ম আৰু চবেই যাতে নিজৰ কৰ্মত ব্যস্ত থাকিব পাৰোঁ সেইটো চেষ্টা কৰিম শুনি ভাল লাগে গতিকে কৰিম কথাকেইটা কৰ্মত দাদা আপোনাক অশেষ অশেষ ধন্যবাদ আমাৰ এই ভুলটো শুধৰাই দিয়াৰ বাবে দিয়ক ধন্যবাদ থাকিল নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ আকাশ চুবৰ মন এটি নতুন চেনেল এই চেনেলটোত আশা থাকিল প্ৰত্যেকেই সুন্দৰভাৱে লাইক কৰিব আৰু ভিডিঅ'বিলাক লাইক কৰিব আৰু শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব তোকো কৈ দিওঁ চাগে আৰু কাষত থকা খণ্ডৰানটো এই বাজিব নাপাহৰিব আকাশ চুবৰে মন